শান্তিৰ কথা ভাবি থাকিলে কাম চলিবনে? হয় অ', কিবা কাম এটা বিচাৰিব লাগিব। শান্তিয়ে যে মোক এনেকৈ থাকিব মই সপোনতো কল্পনাই কৰিব পৰা নাছিলো। আৰে ভাই, এইবোৰ কথা চিন্তা কৰিলে প্ৰেম নজমে নহয়। এইখন তই থৈ দে। আও, তইও দেখোন আঁতৰিবহে বিচাৰিছ। ফটোখন চাই থাকিলে শান্তিক বৰ বিশ্বাসী যেন লাগেও। আৰু বিয়া বুলি শুনিছহে, তাইতো তোক একো কোৱা নাই। সমস্যাটো সেইটোৱেই। শুন, পোৱা নোপোৱা, লাভ লোকচান, এই দুইটা পৰিস্থিতিতে নিজক ধ্বংস নকৰাকৈ কি সিদ্ধান্ত ল'ম সেইটোহে ভাবি থাক, বুজিছ? বল আমি ফুৰি আহোঁগৈ। বল আহ। মাজনী এনেকে শুয়ে থাকিবানে? উপযুক্ত ল'ৰা এটা পাইছো কাৰণে বিয়াৰ কথা ভাবিছো। তুমি বিশালক বুজাই দিবা, ভুলটো মানুহৰ হয়ে। কিন্তু প্ৰেম কৰাটো ভুল নেকি? মই তোমাৰ মা, সেইটো উত্তৰ কেনেকে দিম? বিশাল বেয়া ল'ৰা নেকি? ভাল ল'ৰা, খুবেই ভাল ল'ৰা, কিন্তু বিশালে তোমাক সুখত ৰাখিব পাৰিবনে? মই বিশালৰ পৰা আঁতৰি অহা মানে তাৰ জীৱনটো ধ্বংস নহ'বনে? আমি সেইটো কামনা কৰা নাই, কিন্তু বিশালৰ দৰে ল'ৰা এটাই যে গভৰ্ণমেণ্ট চাকৰি যোগাৰ কৰিব সেইটো সম্ভৱ নহয়। কিন্তু সেই বুলি মই মোৰ মতে বিশাল ঘৰ যোৱাইহে উপযুক্ত। মাজনী মা, সঁচা কথা, কিন্তু আমি যিজন ল'ৰা চাইছো তাৰ সমাজত এটা নাম আছে, এটা পৰিচয় আছে। তুমি বিশালৰ ভাগ্য নিয়ন্ত্ৰণ কেনেকে হ'লা? মই যি বুজিছো কৈছো, বাকী বাস্তৱৰ মুখামুখি হ'বলৈ তুমি শিকা। কি হ'ল আকৌ নামাতিলি যে? মাতিলে বুলিলে সমস্যা এটাৰ সমাধান হয় নেকি? নাযায়। চিন্তা আৰু দুখ জ্বলি থকা লাইট নহয় নহয় যে চুইচ টিপিলে বন্ধ হৈ যাব। সেই কথা মমুকাই জানে, কিন্তু আচল কথাটো হ'ল হ'ব হ'ব, তই মোক বুজাব নালাগে। আশা হেৰ মাৰে কৈছে দেখিহে। মায়ে তোক মোক বুজাবলৈ টিউচন মাষ্টৰ ঠিক কৰিছে। তাকেতো, তই মানে একেবাৰে ভিতৰৰ পৰা কানেকশ্যনটো কাটি দে। দেখিবি স্পীডত ঘূৰি থকা ফেনখন লাহে লাহে ৰৈ যাব আৰু তই আগৰ নিচিনা হৈ যাবি। তেতিয়াহ'লে মোৰ হয়নো তই নাযাও কিয়? তাকেনো কোৱা নাই কিয়? মুখেৰে কম যে চিঠি পত্ৰ দিবি, ধেমালি নকৰিবি দেই। কানেকশ্যন কাট কৰি দিম। এইটো কি? এইটো তাই নিজে কানেকশ্যন কাটি দিছে। বেছ, সেইটোৱেতো লাগে। কি নহয় মানে সকলো ঈশ্বৰৰ ইচ্ছা। হেল্ল' শান্তি। বিশাল দা, মোক তুমি লৈ যোৱা। মই সেইবোৰ একো নাজানো। মই বেলেগৰ হৈ যোৱাটো তুমি বিচৰা নেকি? হা? কিবা এটা কাম বিচাৰি ল'বা। তুমি যদি ষ্টেণ্ড লোৱা তেনেহ'লে তোমালোকৰ ঘৰ মই সকলোকে বুজাবলৈ যাম। ঘৰৰ মানুহে নুবুজে। আহি একো লাভ নাই, মোক তুমি লৈ যোৱা, নহ'লে মা দেউতাহঁতে মোক বেলেগলৈ বিয়া দি দিব। তাৰ আগতে মই তোমাক লগ পাব লাগিব। কি? ক'ত লগ পাম কোৱাচোন? কি মই ক'ব লাগে? ঠিকে আছে, কাইলৈ আবেলি। হ'ব। হ'ব? কি হ'ব মাজনী? তুমি আমাৰ মুখৰ ফালে নোচোৱা কিয়? মাজনী 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 ৰিকানেকশ্যন হ'ল যে। ইয়াকে কয় প্ৰেম, বুজিলি? নিজে ঠগন খাই থৈছো দেখিহে, তই জানই দেখোন। প্ৰেমত বিশ্বাসে আদিমূল। বিশ্বাসৰ জোৰ নে ধনৰ জোৰ পিছত গম পামেই নহয়। মইতো ঘৰলৈকে আহিছোঁ। ময়ো তোৰ ওচৰলৈকে আহিছিলো, কচোন কি হ'ল? ব'ল তোৰ ঘৰতে যাওঁ। ব'ল। বাইদেউ কি হ'লা ন? আনিছে। পিছে তই তাক কি বুজালি? কোনে? মই মানে নিজকে বচাইহে কথা কওঁ।
বচাইছো মানে ফচাইছো ফচাইছো মানে তাক মই কৈছো বোলো মোৰ নিজৰে চলা টান সেয়ে মই বিয়াকে নাপাতিলো খাবলৈ নাপালে বুলিয়ে মানুহে সংসাৰ নকৰিব নেকি ক'ৰ পৰা কৰিমগৈ প্ৰেমলতাই মোক ঠগিলে নহয় সেইটোহে কৈছো তাক অৱশ্যে মোৰ ভুল এটা হ'ল তই যে ভুল কৰিবি মই সেইটো জানিছিলোৱে কি ভুল কৰিলি মই বোলো প্ৰেমলতা মোলে বিয়া নহয় মোক বচালে নহ'লে কি লোকৰ ঘৰে ঘৰে কাম কৰি তোমাৰ সোণৰ সংসাৰ কৰিবা তোমাৰ যাতে মোৰ দৰে দশা নহওক দেই বিশালৰ দেউতাকে যে চাকৰি কৰে সেই কথা তই জান নে নাজান মূৰ্খটো কৰবা তই কালিলৈ গৈ ছোৱালী ঘৰত কবিগে যাতে সেই ছোৱালীজনী মোৰ ল'ৰাটোলৈকে দিয়ে মোৰ কোনো ইনকাম নাই সেইটোতো তুমি মোক ভাল পোৱা আগৰ পৰাই জানা জানো কিন্তু মই জীৱনৰ কাৰণে ঘৰখন এৰি যাম যাৰ ওচৰত জীৱনৰ বাকী চোৱা কাল কটাম তাততো নিৰাপত্তা অনুভৱ কৰিব লাগিব নিৰাপত্তা মাকৰ বুকুত যেনেকৈ সন্তানে নিৰাপত্তা অনুভৱ কৰে য'ত সুখ শান্তি একোৰে অভাৱ নাথাকে প্ৰেমৰ সংজ্ঞা তেতিয়াহ'লে সলাব লাগিব মানে চকুৰ ভাষা বুজি পোৱাৰ আগতে মই টকা ঘটাৰ যন্ত্ৰ হৈ ল'ব লাগিব বিশাল কাৰোবাৰ মন জয় কৰাৰ আগতে ধন সম্পত্তিৰ গৰাকী হৈ ল'ব লাগিব তুমি মোক ঠাট্টা কৰিছা নাই কৰা এয়া মোৰ উপলব্ধি তুমি মোক মাৰি পেলোৱা বিশাল তোমাক মাৰিলে মৃদুলৰ অট্টালিকাটো কোন ৰাজকুমাৰীয়ে শুৱনি কৰিব কালিতো তুমি বোলে আহিম বুলিয়ে কৈছিলা একে ৰাতিৰ ভিতৰতে তুমি ইমান সলনি হলানে মোক ক্ষমা কৰি দিয়া বিশাল তোমাৰ বিয়া হোৱাৰ পাছত তোমাৰ সংসাৰখনত মই একো জুই নলগাওঁ অসুবিধা নহ'লে মোক বিয়ালৈ মাতিবা